হেল্ল' এভৰিৱান, মই আহিছোঁ আজি পজ চেলন গুৱাহাটী নিজকে অলপ পেম্পাৰ কৰোঁ বুলি। সোমাই দেখিলোঁ ইণ্টেৰিয়ৰ ডিজাইনবোৰ ইমান ধুনীয়াকৈ সজাইছে। এইটো হৈছে হেয়াৰ ছেকশ্যন, ইয়াৰ ওপৰত আছে নেইল ছেকশ্যন বা ফেচিয়েল ছেকশ্যন। মই গোটেইখিনি প্ৰথমে চাই লৈছোঁ, ইমান ধুনীয়া ডিজাইন ৰুমবোৰৰ, ইমান ধুনীয়াকৈ সজোৱা আছে। মই আজি আহিছোঁ পজ চেলনত এটা হেয়াৰ ট্ৰিটমেণ্ট লওঁ বুলি। বহুত হেয়াৰ ফল আৰু হেয়াৰখিনি ড্ৰাই হৈ গৈছিলে। যেনে কোনোবাই যদি গুৱাহাটীত থাকিও এইখন চেলনত অহা নাই, আহিব, বহুত অফাৰ চলি আছে এওঁলোকৰ। ফাইনেলি মোৰ হেয়াৰ ট্ৰিটমেণ্টৰ কাম ষ্টাৰ্ট হৈ গৈছে। মই স্মুথনিং কৰিছোঁ, লগতে এটা হেয়াৰ ট্ৰিটমেণ্ট লৈ লৈছোঁ। মাজে মাজে তেওঁলোকে কফি অফাৰ কৰি আছে। আৰু এয়া চাওক, মোৰ হেয়াৰখিনি ৰেডি হৈ গৈছে। ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়া 5 বজালৈ থাকি এয়া মোৰ ৰিজাল্ট দেখিছেই।